হেল্ল' গাইজ, নতুন শিক্ষানীতিখন আমি চবেই বুজি পালোঁ, কিন্তু আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্টখিনিৰ মনত এটা কুৱেশ্যন আছে যে 2021ত মেট্ৰিকটো দিব পাৰিব না নৰে। আৰু এটা কুৱেশ্যন আছে 2019 চনত যিখিনি লেপটপ দিব লগা আছিল, সেই লেপটপ বাকী থকাখিনি কেইটাই পাব। তেতিয়াহ'লে শুনক, 2021ত মেট্ৰিকটো হ'ব কিয় হ'ব, বা আৰু যদি নহয় কিয় নহয়, মই একদম সহজ ভাষাত বুজাই দিছোঁ। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এক্সপাৰ্ট টিমে নতুন শিক্ষানীতিখন নিৰ্মাণ কৰি উলিয়াইছে, কিন্তু এখন এতিয়াও আইনত পৰিণত হোৱা নাই। এখন জাষ্ট ড্ৰাফ্ট হিচাপে আছে বা এখন কাগজ হিচাপে আছে, যিখন কাগজক লৈ মিডিয়াবিলাকে আৰু আলোচনা কৰি আছে, কিন্তু এখন এতিয়াও আইনত পৰিণত হোৱা নাই। আৰু আইনত পৰিণত হ'বাক গেলি লোকসভা ৰাজ্যসভাত গৃহীত প্ৰথম হ'ব লাগিব, তাৰপিছত ধৰক বিৰোধী পক্ষই বিতৰ্ক কৰিব, তাতে আৰু বহুত সাল সলনি হ'ব, আৰু চবতকৈ লাষ্টত যাই পেলাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়াত তাকে যাব, আৰু তেওঁ চহী কৰাৰ পিছত সেইখন আইনত পৰিণত হ'ব, আৰু তাৰে পিছদিনাৰ পৰা আমি মাইণ্ড ব্ৰেক গেলি বাধ্য। কিন্তু এই গোটাইখিনি চিষ্টেম হওঁতে বহুত সময় লাগে। আৰু ঠিক আছে বাৰু, ধৰি ল'লোঁ সময় নালাগিল, আগষ্ট মাহত আইনত পৰিণত হৈ গ'ল। কিন্তু চাব, বৰ্তমান 2020-21 শিক্ষাবৰ্ষ চলি আছে, আৰু এই শিক্ষাবৰ্ষটোৰ অলৰেডি 4 মাহমান গুচি গ'ল। গতিকে ষ্টুডেণ্টখিনি 2021ত মেট্ৰিক দিব পাৰিম বুলিয়ে পঢ়ি আছে। গতিকে এখন কাৰ্যকাৰী হ'ব লগা হ'লে হ'ব 2022 চনৰ পৰাই, আৰু 2021 চনৰ মেট্ৰিকটোৱে হ'ব চবতকৈ লাষ্ট মেট্ৰিক পৰীক্ষা। যিহেতু আইনত পৰিণত হোৱা নাই, গতিকে 2021ত মেট্ৰিক নহয় বুলি কোনো হয়তো এতিয়া গেলি ক'ব নোৱাৰে। গতিকে আৰু এটা কথা, 2019 চনত যিখিনি লেপটপ ডিষ্ট্ৰিক্ট ৱাইজ দিয়া কথা আছিল, সেই লেপটপখিনি কেইটা দিব তেতিয়াহ'লে শুনক। সেই লেপটপখিনি অলৰেডি 3,506জন ষ্টুডেণ্টে পালাক, কিন্তু আৰু 13,533জন ষ্টুডেণ্টে এতিয়াও পাবা বাকী আছে, কাৰণ কৰোণা ভাইৰাছৰ কাৰণে গোটাই ছিষ্টেমটো স্তব্ধ হৈ গৈছে। যদিও গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ কেইটা দিব সেইটো আকৌ খোলাচা কৰা নাই, কিন্তু অতি সোনকালে সেই লেপটপখিনিও দিব বুলি আমি গম পাই আহি আছোঁ। আৰু ইয়াৰ বিষয়ে লেটেষ্ট আপডেট পাবা গ'লে, লেপটপৰ আপডেটখিনি পাবা গ'লে arbusasam.gov.in এই ৱেবছাইটটো আপোনালোকে চেক কৰি থাকক, তাতে লেটেষ্ট আপডেটখিনি পাব, লেপটপবিলাক কেইটাত গেলি দিব। তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালাক, লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক, কাৰণ এনেকুৱা ইম্পৰ্টেণ্ট ইউনিক ইনফৰমেশ্যন মই আপোনালোকৰ কাৰণে ট্ৰাই কৰি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ, লাভ ইউ অল।